নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আছে ভাল খবৰ যদি আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল যদি নিৰ্বাচনৰ পূৰ্বলৈকে আপুনি ধন লাভ কৰি আছিল তেতিয়াহ'লে এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো অৰুণোদয় আঁচনিৰ ধন লাভ কৰা প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল তেওঁলোকে আকৌ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আগষ্ট মাহৰ 1 তাৰিখৰ পৰাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰী মহিলাই এতিয়া অৰুণোদয় আঁচনিৰ ধন পাবৰ বাবে আপুনি আকৌ কোনো ধৰণৰ নথিপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই যি ধৰণৰ চৰ্চা চলিছিল যে অৰুণোদয় আঁচনিৰ ধন নাপাব নেকি তাক লৈ চৰ্চা চলি থকাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত জনাইছে যে 1 আগষ্টৰ পৰা পুনৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰীয়ে ধন লাভ কৰিব আৰু আপোনাৰ একাউণ্টত সোমাব এই ধন পিছে কেতিয়া ধন লাভ কৰিব সবিশেষ দৰ্শকসকলৰ বাবে লৈ আহিছো এটা বিগ আপডেট ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আছে আকৌ 1 আগষ্টৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আগষ্টৰ পৰা আপোনাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন আগষ্টৰ পৰা আপোনাৰ বেংক একাউণ্টত 1250 টকা সোমাব পুনৰ এই ধন আপুনি লাভ কৰিব নিয়মীয়াভাৱে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ধন লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে দিব নালাগে কোনো ধৰণৰ কাগজ পত্ৰ সংবাদ মেলৰ জৰিয়তে এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ ভাল খবৰ যে আকৌ পাব চৰকাৰী ধন হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল পুনে পুনে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ সেই বিশেষ মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব আগষ্টৰ 1 তাৰিখে পাব একো নালাগে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকোঁ কোনোবা মৰা মানুহ হ'ল বাদ গ'ল কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল সেইখিনি কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব